আজি দেওবাৰ বুলি মাছ ধৰিব আহিছো দেই। চাও কি মাছ পোৱা যায়। এটা যেন জেং আছে কিন্তু হা বাল্টিং লৈ আহিছে কিন্তু বাল্টিঙত দিবি মই ভৰাম। ইয়াত কিন্তু কাইট আছে দেই বহুত। সোমাইছে না মাছ? কল আছে না খালি? হ্যাঁ গৰৈ মাছ কোনটো চাওঁ ৰ'বচোন। গৰৈ মাছটো গৰৈ মাছৰতো পিটিকাটো খাব পৰা যাব। আছে আছে উঠা উঠা কাৱৈ মাছ কাৱৈ মাছ উঠি গ'ল না। এই আৰে মজাৰ মাছ এটা পাই গ'লো ৰ। এইটো হ'ল এটা কাৱৈ পোৱা গৈছে। এইটো চাক কাৱৈ মাছ গুচি যাব। এইটো এইয়া কাৱৈ মাছটো লোকেল দেই। এইটো লোকেল লোকেল ক'ত ক'ত জেং পেলাইছ নেকি? এইখিনি ডাঙৰ ডাঙৰ কাৱৈ পুঠি খলিহনা। আচ্ছা চাম দেই। সৰু সৰু কেইটামান উঠিছে। এইকেইটা পেলাই দিয়া হ'ল। পেলাই দিলে ভাল। যা জিলে আপনি জিন্দগি কওক। আজি মাছ এটা উঠাই দিম, ডাঙৰ মাছ উঠাই দিম। আচ্ছা চাম চাম ইয়াতে মাৰা হ'ব এটা। এইখিনি জেগাত জেং আছে জেংটো ধৰা দিম, তাতে মাছ আছে। তলৰ চাইডটো বহলা, তলত জেং য'ত আছে সেইটো বহলা। হাঁহ কেইটাই ইপিনে গৈ আছে। কৰিছানে? কোনটো মানে কি হ'ল ইয়াতে জেং আছিলে বহুত কেইটা। জেঙৰ মাজতে ই ডুবাইছে দেই। ধৰিছা কি কবে? ফ্ৰাই হ'ব নে? তো ফ্ৰাই হ'ব নে? এৰ নিদিবি তই যদি এৰা চাবি কি কৰো। হৈ গ'ল দে, হৈ গ'ল হৈ গ'ল হৈ গ'ল হৈ গ'ল। লেকে আও পাইছে দেখিছে? হৈ গ'ল দে। মজা মজা। চাক ৰঙা। এইটো কি মাছ? এইটো কমল কাঠ। আমাৰ ভাষাত এইটো কমল কাঠ বুলি কয়। আপোনালোকে কি কবা এইটো মাছ? ইয়াতে ৰাখ ইয়াতে ৰাখ। এইটো ৰঙা। এইটো মাছ বাল্টিঙত ভৰাই দিলোঁ। এয়া এটা কাৱৈ। এইটো মাছ ঢাকি দিওঁ নহ'লে যাবগৈ যে। আছেনে নাই ভিতৰত কিবা? নাই। কাৱৈ চৈ আছে নেকি? সেইটো লৈ আনা ইয়াতে। এতিয়া ই এপিনে গৈ পেলাই ই সিখিনি জেগাত দিম, তাত পামি এটা এই জেংটো জালটো খেলাই দিওঁ। ই সিপিনে জেং আছে। তো মই এই কচু গছৰ এইপিনে মাৰিলে মাছটো পাব পৰা যেন পাইছিলোঁ। সেইপিনে লৈ যা। দে ইয়াতে পাবি মানে মাছ। ইয়াতে আমাৰো হাঁহ আছে। 4টা হাঁহ ইয়াত আমাৰ আছে। বগাকেইটা আমাৰ নহয়।
ধৰিছে নে টেংকিটা মানে অলপ ডিষ্টাৰ্ব দি আছে মানে মাছ এটা পাইছো মোৰ ভাগৰ মাছটো কেতিয়া দিবি মোৰ ভাগৰ মাছটো ধৰ চাকচোন মোৰ ভাগৰ মাছটো বোলে সি বোলে নধৰা বুলি কৈ আছে ধৰিব লাগিব নহ'লে যোনটো পাইছে সেইটো মই লৈ যাম এইটো উঠে নে নাই চাই লওঁ কেনে আছে চা নাম क्या हुआ पहले itu dangor মজা 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 কি মজা লাগিছে দে এটা ক মজা লাগিছে না ক মাছটো ভাল লাগিছে উঠিছে মনটো ভাল লাগিছে না এইটো ক মজা না তোৰ নসিবত আলু গোটা নহয় মাছ ঠিলা এইটো ধন্যবাদ দিব লাগিব দাদাজনক তো এজন মানে এক্সপাৰ্ট হয় দেই তো আমি ইমান ধৰিব নোৱাৰো বুলি আজিলৈ ইয়াতে সমাপ্ত কৰোঁ তো মাছখিনি দেখাই দিওঁ আমাৰ এইকেইটা মাছ এই নপৰিবি দেই এতিয়া আমি হাত ভৰিটো ধুই আমি এতিয়া যাওঁ আৰু ভাটিবেলাও ঘূৰিব যাব লাগিব কওকচোন এইটো ইউনিক বস্তুটো কি কোনে ক'ব পাৰিব মোক জনাব দেই এইটো কি হয়